1D, 2D আৰু 3D। আপোনালোকে নিশ্চয় শুনিছে। 1D বা 2D নুশুনিলেও 3Dটো নিশ্চয় শুনিছে। ৰবট 2.0 সেই মুভিখনো 3Dতে বনোৱা হৈছে, সেইটো নিশ্চয় শুনিছে। 3D। এতিয়া আমি আজি আলোচনা কৰিম 1D, 2D, 3D সেইসমূহৰ বিষয়ে। এতিয়া প্ৰশ্ন হয় D মানে কি? D মানে হৈছে ডাইমেনশ্যন আৰু অসমীয়াত ইয়াৰ অৰ্থ হৈছে মাত্ৰা। 1D অৰ্থাৎ 1 ডাইমেনশ্যন, 2D 2 ডাইমেনশ্যন, 3D 3 ডাইমেনশ্যন, 4D 4 ডাইমেনশ্যন। এতিয়া সেই ডাইমেনশ্যননো কিমানলৈকে আছে? প্ৰকৃততে ডাইমেনশ্যনটো আমি 3D, এতিয়া আমি 3Dত আছোঁ, গতিকে আমি 3Dলৈকে ভালকৈ কল্পনা কৰিব পাৰোঁ আৰু বুজি পাওঁ। কিন্তু বিজ্ঞানীসকলে বিজ্ঞানৰ সহায়ত যি ডাইমেনশ্যনৰ ধাৰণা দিছে, তাৰ পৰা ষ্ট্ৰিং নামৰ এটা থিয়ৰী আছে, সেই থিয়ৰীটোৰ সহায়ত এতিয়ালৈকে 11 ডাইমেনশ্যনলৈকে উলিওৱা হৈছে। আৰু আজি আমি আলোচনা কৰিম সেই ডাইমেনশ্যনৰ বিষয়ে। কোনোবা এটা বস্তু বা পদাৰ্থৰ সঠিক স্থানৰ বিষয়ে অতি কমেও যিমানটা স্থানাংক বা মাত্ৰাৰ দ্বাৰা ক'ব পাৰি, সেই সংখ্যাটোকে সেই বস্তুটোৰ ডাইমেনশ্যন বা মাত্ৰা বোলে। গতিকে প্ৰত্যেক বস্তুৰে ডাইমেনশ্যন আৰু মাত্ৰা সুকীয়া সুকীয়া। এতিয়া আপোনালোকে ফটোত এটা পইণ্ট দেখিছে, সেই পইণ্টটোক বৰ্ণনা কৰিবলৈ কোনো মাত্ৰা স্থানাংকৰ প্ৰয়োজন নহয়। আৰু তাত যদি এটা বস্তু বা পদাৰ্থ থকা বুলি আমি ধৰি লওঁ, তেতিয়াহ'লে সেই পইণ্টটোতে আবদ্ধ হৈ থাকিব। সি আগলৈ পিছলৈও যাব নোৱাৰে, বা সোঁফালে বাওঁফালেও যাব নোৱাৰে, বা ওপৰ তললৈও যাব নোৱাৰে। আৰু সেই পইণ্টটোৱে হৈছে 0 ডাইমেনশ্যন, অৰ্থাৎ একো নথকাটোৱে 0 ডাইমেনশ্যন, বা থাকিলেও যদি একে ঠাইতে থাকে সেইটোৱে হৈছে 0 ডাইমেনশ্যন। এতিয়া জানো আহক 1 ডাইমেনশ্যনৰ বিষয়ে। ফটোত এডাল ৰেখা দেখা পাইছে আৰু মাজত এটা পইণ্ট আছে। সেই পইণ্টটোত যদি এটা বস্তু ৰাখোঁ, তেতিয়াহ'লে সেই ৰেখাডালত যদি সেই বস্তুটোক গতি কৰিবলৈ দিওঁ, তেতিয়া সেই বস্তুটো আগলৈ আৰু পিছলৈহে যাব পাৰিব। সি সোঁফালে বা বাওঁফালে যাব নোৱাৰে, মাত্ৰ আগলৈ আৰু পিছলৈ যাব পাৰিব। আৰু সেইটোৱে হৈছে 1 ডাইমেনশ্যন। অৰ্থাৎ কোনো এটা বস্তুক আমি 1 ডাইমেনশ্যনত থকা বুলি তেতিয়া ক'ম যেতিয়া সি আগলৈ আৰু পিছলৈ যাব পাৰে। ফটোত আপোনালোকে 2 ডাইমেনশ্যনৰ এটা কল্পনা দেখা পাইছে। ইয়াত মিডল পইণ্টত যদি আমি এটা বস্তু ৰাখোঁ, তেতিয়া সি আগলৈ যাব পাৰিব, পিছলৈ যাব পাৰিব, আৰু সোঁফালে যাব পাৰিব তথা বাওঁফালে যাব পাৰিব। গতিকে এটা বস্তুক আমি 2 ডাইমেনশ্যনত থকা বুলি ক'ম বা 2Dত থকা বুলি ক'ম যদিহে বস্তুটো আগলৈ পিছলৈ সোঁ ছাইডে আৰু বাওঁ ছাইডে যাব পাৰে। গতিকে আপোনালোকে নিশ্চয় 1 ডাইমেনশ্যন, 2 ডাইমেনশ্যন আৰু 0 ডাইমেনশ্যন বুজি পাইছে। এতিয়া আমি আগবাঢ়োঁ 3 ডাইমেনশ্যনলৈ। 3 ডাইমেনশ্যনলৈ আগবঢ়াৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ, এই চেনেলটোত এনেকুৱা ধৰণৰে বিভিন্ন ছায়েন্সৰ ভিডিঅ' দিয়া হ'ব। আগতেও দিয়া হৈছে আৰু ভৱিষ্যতলৈকে দিয়া হ'ব। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' আপডেটখিনি পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু যদি ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব। এতিয়া জানো আহক 3 ডাইমেনশ্যনৰ বিষয়ে। প্ৰকৃতিত থকা জীৱ হিচাপে আমি মানুহক 3 ডাইমেনশ্যনৰ জীৱ বুলি ক'ব পাৰোঁ। অৰ্থাৎ আমি মানুহে 3 ডাইমেনশ্যনত 3Dত বাস কৰিছোঁ। আমি ওপৰ তল, আগলৈ পিছলৈ আৰু সোঁফালে বাওঁফালে যাব পাৰোঁ। অৰ্থাৎ এটা বস্তুক আমি 3 ডাইমেনশ্যনত থকা বুলি ক'ম যদিহে বস্তুটো আগলৈ পিছলৈ যাব পাৰে, ইয়াৰ উপৰিও সোঁফালে বাওঁফালে তথা ওপৰ আৰু তললৈ যাব পাৰে। এতিয়া নিশ্চয় আপোনালোকে 3Dৰ ধাৰণাটো ভালকৈ ধৰিব পাৰিছে। 3 ডাইমেনশ্যন অৰ্থাৎ
এজন মানুহক ক'ত ৰৈ আছে তাৰ স্থানটো, মানুহজনৰ স্থানটো ক'বলৈ অতি কমেও 3টা স্থানাংকৰ প্ৰয়োজন হ'ব। এক্স, ৱাই আৰু জেড এক্সিছত আমি মানুহজনৰ স্থানটো ক'ব পাৰিম 3টা স্থানাংকৰ দ্বাৰা। 3টা স্থানাংকৰ প্ৰয়োজন হ'ব অতি কমেও, সেইটো কাৰণে এজন ব্যক্তি, এজন মানুহ 3 ডাইমেনশ্যনত বাস কৰে। 3 ডাইমেনশ্যনত বাস কৰা এজন ব্যক্তিৰ পক্ষে তাতকৈ ওপৰৰ ডাইমেনশ্যনখিনিৰ বিষয়ে জনা কথাটো যথেষ্ট কঠিন হয়। কিন্তু বিজ্ঞানৰ সহায়ত, কল্পনা শক্তিৰ সহায়ত বিজ্ঞানীসকলে ইতিমধ্যে 11 ডাইমেনশ্যনলৈকে উলিয়াব পাৰিছে। 11 ডাইমেনশ্যনৰ এটা ধাৰণা আমাক দিব পাৰিছে। আমি ডাইমেনশ্যনৰ ভিডিঅ'টোত 11 ডাইমেনশ্যনলৈকে জানিম, কিন্তু আজিৰ ভিডিঅ'টোত আমি 5th ডাইমেনশ্যনলৈকেহে আলোচনা কৰিম, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইয়াৰ পিছৰ ডাইমেনশ্যনখিনিৰ বিষয়ে আমি কাইলৈ আহিবলগীয়া ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আমি জানিম 4th ডাইমেনশ্যনৰ বিষয়ে। আমি নিশ্চয় এটা শব্দ শুনিছোঁ, গতি। গতিৰ বিষয়ে আমি শুনিছোঁ আৰু জানো। বস্তু এটা গৈ থকাই হৈছে সেই বস্তুটোৰ বাবে গতি। এটা পইণ্টৰ পৰা যেতিয়া সি গৈ থাকে, এটা বিন্দুৰ পৰা যেতিয়া সি আগলৈ যায় বা পিছলৈ যায়, অৰ্থাৎ সেই বিন্দুটোৰ পৰা যেতিয়া সি অইন এটা দিশত গুচি যায়, সেইটোৱে হৈছে গতি। আমি নিশ্চয় এনেকুৱা কিছুমান চিনেমা চাইছোঁ য'ত এজন ব্যক্তি সময়ৰ লগত গতি কৰে, অৰ্থাৎ ব্যক্তিজন তেওঁৰ নিজৰে ভৱিষ্যতলৈ যায় আৰু তেওঁৰ নিজৰে অতীতলৈ যাব পাৰে। বিশেষকৈ ডৰেমন নামৰ কাৰ্টুনখন, তাত নবিতাক ডৰেমনে সহায় কৰোঁতে টাইম ট্ৰেভেল যন্ত্ৰৰ দ্বাৰা, সময়ৰ লগত যাব পৰা যন্ত্ৰৰ দ্বাৰা নিজৰ অতীত আৰু নিজৰ ভৱিষ্যতলৈ যোৱা দেখা যায়। হয়, সময়ো এক ডাইমেনশ্যনেই, আৰু সময় আহিব 4th ডাইমেনশ্যনত, অৰ্থাৎ আগলৈ পিছলৈ, সোঁফালে বাওঁফালে, ওপৰলৈ আৰু তললৈ। আৰু ইয়াৰ উপৰিও যদি সময়ৰ লগত গতি কৰিব পাৰি, তেতিয়া হ'ব 4th ডাইমেনশ্যন। 4th ডাইমেনশ্যনৰ ধাৰণাটো অতি ৰোমাঞ্চকৰ, ভালদৰে বুজি লওক। যদিহে আমি 4th ডাইমেনশ্যনত থাকিব পাৰোঁ, তেনেহ'লে আমি সময়ৰ লগত গতি কৰিব পাৰিম। আমি আমাৰ অতীতলৈ যাব পাৰিম, অতীতত গৈ আমি ভুলখিনি শুধৰাই থৈ আহিব পাৰিম। যিখিনি ভুল আমি অতীতত কৰিছিলোঁ সেইখিনি শুধৰাব পাৰিম। আৰু আমি আমাৰ ভৱিষ্যতলৈ, সময়ৰ লগত গতি কৰি আমি আমাৰ ভৱিষ্যতলৈ যাব পাৰিম। আৰু ভৱিষ্যতলৈ গৈ আমি আমাৰ ভৱিষ্যতটো চাই আহিব পাৰিম, প্ৰকৃততে আমি ভৱিষ্যতে কি হ'ম। বুজিবলৈ অলপ কঠিন কিন্তু ৰোমাঞ্চকৰ। আপুনি কল্পনা কৰি চাওকচোন, আপুনি অতীতলৈ গৈছে আৰু অতীতত কৰা ভুলখিনি শুধৰাই থৈ আহিছে। নিশ্চয় কল্পনা কৰিব পাৰিছে। অৰ্থাৎ আমি যদি 3 ডাইমেনশ্যনত থকাৰ উপৰিও সময়ৰ লগত যাত্ৰা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি 4th ডাইমেনশ্যনত থকা বুলি ক'ম। আমি 3 ডাইমেনশ্যনত থাকোঁ আৰু হয়তো কোনোবা উন্নত সভ্যতা 4th ডাইমেনশ্যনত আছে, বা ভৱিষ্যতলৈ বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে যদিহে আমি সেই টেকন'লজি লাভ কৰিব পাৰোঁ, কিমান লাভ কৰিম, কিমান দূৰ সম্ভৱ, সেইখিনি আজিয়ে কোৱাটো অসুবিধা হ'ব আৰু আজিয়ে ক'ব পৰা নাযাব। কিন্তু যদিহে ভৱিষ্যতলৈকে সেই টেকন'লজি লাভ কৰিব পৰা হয়, তেনেহ'লে আমি 4th ডাইমেনশ্যনত থাকিবলৈ সক্ষম হ'ম। হয়তো তাৰ সম্ভাৱনা কোনেও নুই কৰিব নোৱাৰে। আপোনালোকে 4th ডাইমেনশ্যনৰ ধাৰণাটো বুজিব পাৰিছে। 4th ডাইমেনশ্যন কি হয় তাক ভালদৰে বুজিছে। তথাপিও মই আকৌ এবাৰ আপোনালোকৰ সহায়ৰ বাবে ক'ম, যদিহে 3 ডাইমেনশ্যনত থকা বস্তু এটা সময়ৰ গতিত যাব পাৰে, অৰ্থাৎ 3 ডাইমেনশ্যনৰ বস্তু এটা যদি তাৰ নিজৰে অতীতলৈ আৰু নিজৰ ভৱিষ্যতলৈ যাব পাৰে, তেতিয়া আমি তাক 4th ডাইমেনশ্যনত থকা বুলি ক'ম। উপৰিও আপোনালোকে নিশ্চয় সময়ৰ গতিত কোনো এজন মানুহ কেনেকৈ যাব পাৰিব সেই বিষয়ে আৰু গ'লে কি হ'ব সেই ধাৰণাটোৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে। যদিহে আমি পোহৰৰ গতিত যাব পাৰোঁ, তেনেহ'লে ইয়াত এসপ্তাহ সময় পাৰ হৈ যোৱালৈ, পৃথিৱীত এসপ্তাহ সময় পাৰ হোৱালৈ যিজন ব্যক্তি সময়ৰ গতিত যাব, তেওঁলৈ মাত্ৰ কেই মুহূৰ্তমানহে পাৰ হ'ব, অৰ্থাৎ কেই মিনিটমানহে পাৰ হ'ব। আৰু
সেই ব্যক্তিজন যদি এসপ্তাহ সময়ৰ গতিত যাব পাৰে তেনেহ'লে পৃথিৱীত কেইবা বছৰ পাৰ হৈ যাব। আমি সেই ধাৰণাটোৰ বিষয়ে পিছত আলোচনা কৰিম। আজি ফিফ্থ ডাইমেনশ্যনৰ বিষয়ে আৰু জানি লওঁ। আপোনালোকক এটা অনুৰোধ থাকিল, এই ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ লৈ আনোতে আমাৰ যথেষ্ট কষ্ট হয়, গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তাৰ ফলত অকল আমিয়ে লাভৱান নহওঁ, আপোনালোকৰ যাৰলৈ আপোনালোকে শ্বেয়াৰ কৰিব তেওঁলোকো লাভৱান হ'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভৱিষ্যতলৈকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। ইয়াৰ উপৰি ডেছক্ৰিপশ্যনত আগতে যিখিনি ভিডিঅ' আপলোড দিয়া হৈছিল তাৰ লিংক বিৱৰণত দি থোৱা আছে। আপোনালোকে তাত লিংকত ক্লিক কৰি আগৰ ভিডিঅ'খিনিও চাই ল'ব পাৰিব। আজি আমি ফিফ্থ ডাইমেনশ্যনলৈকেহে জানিম, ইতিমধ্যে ফ'ৰ্থ ডাইমেনশ্যনলৈকে বুজি পাইছোঁ। আৰু পিছৰ ভিডিঅ'ত, ইয়াৰ পিছত যিখিনি ভিডিঅ' আহিব সেই ভিডিঅ'খিনিত আমি ফিফ্থৰ পৰা ওপৰলৈ অৰ্থাৎ 11 ডাইমেনশ্যনলৈকে জানিম। লাহে লাহে বুজি যাম। আৰু বহুত আছে বিজ্ঞানৰ এনেকুৱা ৰোমাঞ্চকৰ কথা। এই চেনেলটোত সেইখিনি প্ৰকাশ কৰা হ'ব নিয়মিতভাৱে। প্ৰত্যেক দিনাই এটা এটা ভিডিঅ' দিয়া হ'ব। ভিডিঅ'খিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া জানো আহক ফিফ্থ ডাইমেনশ্যনৰ বিষয়ে। আপোনাক যদি মই দুটা অপশ্যন দিওঁ এটা সময়ত বাছি ল'বলৈ, গায়ক আৰু ক্ৰিকেটাৰ, অৰ্থাৎ একেটা সময়তে যদি মই আপোনাক কওঁ আপুনি হয় গান গাওক নহয় ক্ৰিকেট খেলক, তেতিয়াহ'লে সেই দুটাৰ ভিতৰত আপুনি নিশ্চয় এটাই বাছি ল'ব পাৰিব। হয়, ফ'ৰ্থ ডাইমেনশ্যনলৈকে এটাই বাছি লোৱা সম্ভৱ, কিন্তু যেতিয়া ফিফ্থ ডাইমেনশ্যনলৈ আহিম তেতিয়া একেটা সময়তে দুইটা কৰা সম্ভৱ হ'ব। কেনেকৈ সম্ভৱ হ'ব বুজো আহক। আপুনি সময়ত, মই কৈছোঁ ফ'ৰ্থ ডাইমেনশ্যনলৈকে সময়ত আমি আগলৈ যাব পাৰোঁ আৰু পিছলৈ যাব পাৰোঁ। অৰ্থাৎ ফ'ৰ্থ ডাইমেনশ্যনত আমি 3 ডাইমেনশ্যনত থকাৰ উপৰিও সময়টো যাত্ৰা কৰিব পাৰোঁ আৰু সময়ত আমি আগলৈ আৰু পিছলৈ যাত্ৰা কৰিব পাৰোঁ। কিন্তু ফিফ্থ ডাইমেনশ্যনত যেতিয়া ফিফ্থ ডাইমেনশ্যনৰ ধাৰণা আহিব তেতিয়া আমি সময়ৰ লগত আগলৈ পিছলৈ যোৱাৰ উপৰিও সোঁফালে আৰু বাওঁফালে যাব পাৰিম। এতিয়া 3 ডাইমেনশ্যনটোৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহক, নতুন এটা ধাৰণা লওক। সময়ৰ লগত আমি আগলৈ পিছলৈ গৈছোঁ, সময়ৰ লগত আগলৈ পিছলৈ যোৱাৰ লগতে আমি সোঁফাল আৰু বাওঁফাললৈ গৈছোঁ, সময়ত আগলৈ পিছলৈ যোৱাৰ উপৰিও সেই সময়টোত আমি সোঁফাল আৰু বাওঁফাললৈ গৈছোঁ। গতিকে ফ'ৰ্থ ডাইমেনশ্যনত থকা বস্তু এটা যদি সময়ৰ লগত আগলৈ পিছলৈ যোৱাৰ উপৰিও সেই বস্তুটো যদি সময়ৰ লগত সোঁফাল আৰু বাওঁফাললৈ যাব পাৰে তেতিয়াহ'লে আমি তাক ফিফ্থ ডাইমেনশ্যনত থকা বুলি ক'ম। নিশ্চয় অলপ বুজিব পাৰিছে। এতিয়া আমি ভালকৈ বুজি আহক। আপোনাৰ সেই পইণ্টটোত দুটা অপশ্যন আছে, হয় আপুনি ক্ৰিকেটাৰ হ'ব নহয় ছিংগাৰ হ'ব। এতিয়া যদি সময়ৰ লগত আগলৈ পিছলৈ যোৱাটো সম্ভৱ হ'লে তেতিয়াহ'লে আপুনি এটা সময়ত মাত্ৰ এটাই হ'ব পাৰিলেহেঁতেন, হয় ক্ৰিকেটাৰ হ'লে নহয় ছিংগাৰ হ'লহেঁতেন। কিন্তু এতিয়া ফিফ্থ ডাইমেনশ্যনত ধাৰণাটো সম্পূৰ্ণৰূপে সলনি হৈ যাব। কেনেকৈ সলনি হৈ যাব পিছৰ ফটোখন চাওক আৰু ধৰিব পাৰিব। ফটোখনতো দেখিছে, এই ফটোখনত দুটা চইচ আছে, ক্ৰিকেটাৰ আৰু ছিংগাৰ, কিন্তু এই ফটোখন ফিফ্থ ডাইমেনশ্যনত আছে। 3 ডাইমেনশ্যনটোত থকাৰ উপৰিও আৰু দুটা ডাইমেনশ্যন বেছিকৈ আছে, ফিফ্থ ডাইমেনশ্যনত আছে। ইয়াত আগলৈ পিছলৈ সোঁৱে বাৱে আৰু তললৈ ওপৰলৈ যোৱাৰ উপৰিও সময়ৰ লগত আগলৈ পিছলৈ যোৱাৰ উপৰিও সি সময়ৰ লগত সোঁ আৰু বাওঁফালে যাব পাৰিব। অৰ্থাৎ একেটা সময়তে সি সময়ৰ লগত যিহেতু সি সোঁ আৰু বাওঁফাললৈ যাব পাৰিব। আগৰ ফটোখনলৈ মনত পেলাওক, আগৰ ফটোখনত দেখুৱাই থোৱা হৈছে কেনেকৈ সোঁ আৰু বাওঁফাললৈ গ'লে একেটা সময়তে দুটা কাম কৰিব পাৰে। গতিকে একেটা সময়তে যদি দুটা কাম কৰি থাকিব পাৰে, অৰ্থাৎ সময়ৰ লগত আগলৈ পিছলৈ যোৱাৰ উপৰিও সোঁ আৰু বাওঁফাললৈ যাব পাৰে, তেতিয়াহ'লে সেই ব্যক্তিজন একেটা সময়তে ক্ৰিকেটাৰো হ'ব পাৰিব ছিংগাৰো হ'ব পাৰিব। আৰু সেয়াই হৈছে ফিফ্থ ডাইমেনশ্যন। গতিকে শেষত মই সামৰণিটো এনেকৈ দিম, যদিহে এজন ব্যক্তিত বা এটা বস্তু 3 ডাইমেনশ্যনত থকাৰ উপৰিও সময়ৰ লগত আগলৈ পিছলৈ যাব পাৰে আৰু সময়ৰ লগত সোঁফালে বাওঁফালে যাব পাৰে, তেতিয়াহ'লে সেইটো ফিফ্থ ডাইমেনশ্যনত থাকিব। বা বস্তুটো ফ'ৰ্থ ডাইমেনশ্যনত থকাৰ উপৰিও সময়ৰ লগত যদি সি আগলৈ পিছলৈ যোৱাৰ বাদেও সোঁফাল আৰু বাওঁফাললৈ যাব পাৰে, তেনেহ'লে সেই বস্তুটো ফিফ্থ ডাইমেনশ্যনত থাকিব। ভিডিঅ'টোত আমি ইমানলৈকে আলোচনা কৰিছোঁ, ফিফ্থ ডাইমেনশ্যনলৈকে আলোচনা কৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'খিনিত আমি ফিফ্থ ডাইমেনশ্যনৰ পিছৰখিনি লৈ আনিম। এইখিনিতো আৰু বুজিবলৈ ভাল হ'ব, এইখিনি আৰু ভাল পাব, এইখিনি আৰু ৰোমাঞ্চকৰ হৈ পৰিব। গতিকে পিছৰ ভিডিঅ'খিনিৰ আপডেট পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে বা কাৰোবাক যদি এই কথাখিনি জনাবলৈ বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক। য'তে নকৰক একো আপত্তি নাই, ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু কমেণ্টত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে, মনত যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্টত আমাক সুধিব পাৰিব। আমি সেই প্ৰশ্নখিনিৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম। হয় কমেণ্টত দিম, নহয় পিছত ভিডিঅ' আকাৰে লৈ আনি সেই প্ৰশ্নখিনিৰ উত্তৰ দিম। আজিলৈ ইমানেই। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ।